ইয়াত মছলপুৰত হৈছে ISPLৰ আমাৰ ফাইনেল অহাকালি হ'ব আৰু থাৰ্ড প্লেছৰ কাৰণে যিটো খেল হৈছে এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ মাজত হৈছে দুইটা টিমে বহুত ষ্ট্ৰং টিম মই দুইটা টিমকে শুভেচ্ছা জনাইছোঁ আৰু 6 শিডিউল কাউন্সিলবোৰে আহি অংশগ্ৰহণ কৰি এইবেলি আমাৰ যিটো ISPL ফাৰ্ষ্ট ছেশ্যন এইটো খুব সফল কৰিলে আৰু ৰাইজেও সকলো ভাল সঁহাৰি দিছে আৰু এই কাৰণে আমি এটা কনফিডেন্ট হৈছোঁ যে ফুটবলটো আমাৰ বহু আগলৈ আমি আগুৱাই লৈ যাব পাৰিম আমাৰ ট্ৰেডিশনেলি ফুটবলবিলাক খেলি আহিছে কিন্তু এই ফুটবলটো আমাৰ ভাল এটা এন্টাৰটেইনমেন্ট হ'ব পাৰে ভাল এটা ইভেন্ট হ'ব পাৰে এইটো আমি আগৰ পৰা চিন্তা কৰি আছিলোঁ আৰু এইবাৰ আমাৰ কাউন্সিলৰ তৰফৰ পৰা এইটো এৰেঞ্জ কৰিছোঁ আৰু অহাকালি ফাইনেল খেলটো খুব ভাল হ'ব কোকৰাঝাৰত আৰু ইয়াৰ পিছতে আমি 5টা ফুটবল একাডেমি বডোলেণ্ডত মানে নতুনকৈ বনাবলৈ গৈ আছোঁ আৰু ইয়াৰ কাৰণে ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট চৌবে ডাঙৰীয়াৰ লগত মিটিং হ'ব ইয়াৰ পিছতে আমি 5টা ডিষ্ট্ৰিক্টত 5টা ফুটবল এছ'চিয়েশ্যন আমি একাডেমি আমি আৰম্ভ কৰিম সব খেলৰ কাৰণে এথলেটিক্সত আমি আলোচনা কৰি আছোঁ যদি আমাক অলিম্পিক কাউন্সিল অলিম্পিক কৰিবলৈ অনুমতি দিয়ে আমি কাউন্সিল অলিম্পিক অনুষ্ঠিত কৰিম আৰু বাকীখিনিৰ কাৰণে আমি লং টেনিছৰ এটা কোৰ্ট বনাবলৈ গৈ আছোঁ কোকৰাঝাৰত যাতে আমাৰ ইয়াত লং টেনিছ খেলুৱৈ ওলাব পাৰে বাকীখিনি এথলেটিক্সৰ কাৰণে আমি বিভিন্ন চিন্তা কৰিছোঁ আৰু সেইটো এটা মিছন মোড প্ৰগ্ৰাম লৈ পেলাই আমি কাম কৰিম সরি ISPL খেলার প্রথম অবস্থাতে পোস্টার একাংশ আপনারা পোস্টার ছিল এইটোতো আৰু থাকিব আৰু কোনোবা এইবিলাক ভাল কাম কৰাটো ভাল নাপায় সেইকাৰণে এইবিলাক কৰিছে তেখেতসকলৰো মানে কিবা এটা চিন্তা আছে কিন্তু এনেকুৱা পোষ্টাৰ ছিঙি কিবা কৰি এইবিলাক একো লাভ নহ'ব মানে মূলতঃ বড়োলেণ্ড অঞ্চলৰ আজি শান্তি আহিছে শান্তি অহাৰ পিছত আমি সকলো শিক্ষা আমাৰ স্পৰ্টছ আমাৰ কালচাৰ সকলো আমি লাহে লাহেকৈ আগুৱাই নিয়াৰ কাৰণে কিছুমান কাম আৰম্ভ কৰিছোঁ আৰু মোৰ বিশ্বাস আছে কি আমি খুব ভালকৈ সেইটো আগুৱাই লৈ যাব পাৰিম ISPLৰ থাৰ্ড প্ৰাইজৰ কাৰণে আমি আমাৰ মুছলপুৰত যি বাথৌপুৰী যি ষ্টেডিয়াম আছে ইয়াত আমি অনুষ্ঠিত কৰিছোঁ কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আৰু অংশগ্ৰহণ কৰিছে আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিল এই দুটাৰ মাজত ইয়াত আমাৰ থাৰ্ড প্লেছৰ কাৰণে এই খেলখন অনুষ্ঠিত কৰা হৈছে আৰু যোনে জিকে তেখেতসকলক আমি থাৰ্ড প্লেছ হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব আৰু তেখেতসকলক আমি 1 লাখ টকা পুৰস্কাৰ দিয়াৰ কাৰণে আমি ISPL সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰথম ISPLৰ যি চূড়ান্ত খেল কালি অৰ্থাৎ 23 তাৰিখত কোকৰাঝাৰ স্থিত চাই প্লেগ্ৰাউণ্ডত এইটো অনুষ্ঠিত হ'ব আমি খেলখন আবেলি আমি ৰাখিছোঁ 6:15 আমাৰ ৰাইট কিক অফ টাইমটো আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু অহাকালিৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতিখিনি আমি সম্পূৰ্ণ কৰিছোঁ ইতিমধ্যে আমাৰ যাৱতীয় যিখিনি গেষ্ট হাউচে হওক বা যিকোনো যিখিনি মানে টেম্পৰাৰী যিখিনি গেলাৰী বনাব লাগে সেইখিনি গেলাৰী আমি সম্পূৰ্ণ কৰিছোঁ আৰু আলহীৰ ভিতৰত আমাৰ অসমৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিব আৰু তেখেতৰ বাদেও আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চুবে তেখেতেও অংশগ্ৰহণ কৰিব অসমৰ ফুটবল এছ'চিয়েশ্যনৰ সভাপতি নৱ কুমাৰ দলে তেখেতেও অংশগ্ৰহণ কৰিব আৰু তাৰ বাদেও আমাৰ যিখিনি কাউন্সিল ফুটবল কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে বা আমাৰ নৰ্থ ইষ্টত 10খন কাউন্সিল আছে এই 10খন কাউন্সিলৰ পৰা চিফ ডেপুটি চিফ নহ'লেও প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে বহুত আলহী আহি পাইছে জগতত বিশেষকৈ স্পৰ্টছত যথেষ্টখিনি প্ৰভাৱ কৰিব বুলি মই ভাবোঁ কাৰণ আমাৰ কাউন্সিলবিলাকে যিখিনি প্লেয়াৰ আছে কাউন্সিলবিলাকৰ প্লেয়াৰ্ছবিলাকে স্ক'প নাপায় বা ঠিক তেনেকুৱা সুবিধাও নাপায় ফেচিলিটিও নাপায় আমি এটা স্ক'প বা প্লেটফৰ্ম আমি বনাই দিব বিচাৰিছোঁ যি প্লেটফৰ্মৰ দ্বাৰা আমাৰ কাউন্সিলৰ প্লেয়াৰসকলে খেলাৰীসকলে নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত লাগি যোৱাৰ কাৰণে যি সুবিধাটো পায় তাৰ কাৰণে আমি সেই গেমখন অনুষ্ঠিত কৰা হৈছে আমাৰ পৰিকল্পনা ডাঙৰ আছে এই 6 শিডিউলৰ যি ISPL অৰ্থাৎ ফুটবলৰ যি